নমস্কাৰ আজি কৰ্কট ৰাশি বিষয়ে ক'ব ওলাইছোঁ কৰ্কট ৰাশিটো তিনিটা নক্ষত্ৰৰ দ্বাৰা গঠিত হৈছে পুনৰবসু পুষ্যা আৰু অশ্লেষা নক্ষত্ৰ এই ৰাশিটোৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ আৰু ই এটা জল তত্ত্ব বা জল প্ৰধান ৰাশি হয় এই ৰাশিটো এটা যুগ্ম ৰাশি অধিপতি গ্ৰহ চন্দ্ৰ গ্ৰহ হোৱাৰ কাৰণেও আৰু চন্দ্ৰ মাতৃকাৰক গ্ৰহ সেইটো কাৰণে এই ৰাশিটোৰ যিসকল ব্যক্তি আছে বা যিসকল পুৰুষ বা মহিলা যিয়ে হওক তেওঁলোক মৰমীয়াল হোৱা দেখা যায় আবেগিক হয় আৰু ভাৱপ্ৰৱণ হয় মানে হাইলি ইমোশনেল হয় তেওঁলোক আনৰ দুখ তেওঁলোকে সহ্য কৰিব নোৱাৰে আৰু সদায় আনৰ সহায় কৰি ভাল পায় আনক সহায় কৰি ভাল পায় আৰু স্যাক্ৰিফাইস নেচাৰ হয় তেওঁলোক মানে স্যাক্ৰিফাইস নেচাৰ হোৱা দেখা যায় বেলেগৰ কাৰণে তেওঁলোকে জীৱন উৎসৰ্গা কৰিব পাৰে আৰু এই গুণটো তেওঁলোকৰ এটা মহান গুণ হয় আৰু এই ৰাশিটোৰ লোকে কোনো দিনে কাৰো অহিত চিন্তা কৰিব নোৱাৰে বা অহিত চিন্তা তেওঁলোকে নকৰে কিয়নো এই ৰাশিটোৰ অধিপতি গ্ৰহ চন্দ্ৰ গ্ৰহ হয় আৰু চন্দ্ৰ মাতৃকাৰক গ্ৰহ হয় আৰু মৰমীয়াল হয় আবেগপ্ৰৱণ হয় এই ৰাশিটোৰ যিসকল ব্যক্তি থাকে তেওঁলোক সদায় মানে আনৰ যত্ন লৈ ভাল পায় আৰু পৰোপকাৰী হোৱা দেখা যায় ধনবান হয় মানে তেওঁলোকে টকা পইচাৰ প্ৰতি অলপ আগ্ৰহী হোৱা দেখা যায় ধন সম্পত্তিৰ প্ৰতি তেওঁলোক আগ্ৰহী হয় তেওঁলোক মানে তেওঁলোকৰ হাতত ধন সম্পত্তি টকা পইচা আদিসমূহ সদায় থাকে আৰু এই ৰাশিটোৰ লোকসকল সাধাৰণতে আবেগ প্ৰধান কাম কিছুমানত তেওঁলোকে ভাল পায় যিবোৰৰ লগত তেওঁলোকৰ মৰম যত্ন আদি মানে জড়িত থাকে তেনে সেক্টৰত তেওঁলোকে কাম কৰি খুব ভাল পায় এই ৰাশিটোক আবেগপ্ৰৱণ হোৱাৰ কাৰণেও অলপতে তেওঁলোকৰ দুখ লগা পৰিস্থিতিটোৰ কাৰণেও তেওঁলোকক সঘনাই কাউন্সেলিঙৰ দৰকাৰ হয় মটিভেশ্যন কৰি থাকিলে তেওঁলোকে বহুত ভাল কাম তেওঁলোকে কৰিব পাৰে আৰু এই ৰাশিটোৰ কৰ্মক্ষেত্ৰ সমূহ আবেগ প্ৰধান হয় যেনে নাৰ্ছিং সেক্টৰ হস্পিটেলিটি সেক্টৰ বা হোটেল মেনেজমেন্ট নৌসেনা বাহিনী মানে নেভি ৰিলেটেড জব ৰেভিনিউ ডিপাৰ্টমেন্ট তাৰ পিছত আপোনাৰ ল লগতে আপোনাৰ ৰিসাৰ্চ বা গৱেষণা সেক্টৰখনত তেওঁলোকে কাম কৰি ভাল পায় আৰু ৰিফাইনেৰী সেক্টৰটো তেওঁলোকে মানে কেৰিয়াৰ সফল কৰা দেখা যায় এই কৰ্কট ৰাশিটোৰ এটা গুণ হৈছে তেওঁলোকে যিটো সেক্টৰত লাগে সেই সেক্টৰটোত তেওঁলোকে নেৰা নেপেৰাকৈ ধৈৰ্য সহকাৰে কাম কৰি থাকিব পাৰে আৰু ই এটা সাংঘাতিক ধৈৰ্যশীল ৰাশি হয় যদিও তেওঁলোক আবেগ প্ৰধান হয় কিন্তু তেওঁলোকৰ ধৈৰ্য বহুত থাকে সেইটো কাৰণে তেওঁলোকে গৱেষণা কামসমূহ খুব নিয়াৰিকৈ কৰিব পাৰে আৰু এই ৰাশিটোৰ লোকসকল সদায় প্ৰকৃতি প্ৰেমী হয় প্ৰকৃতিৰ কাৰণে তেওঁলোকে কাম কৰে আৰু প্ৰকৃতি বা যি পানী থকা ঠাইসমূহ তেওঁলোকে ভ্ৰমণ কৰি ভাল পায় ভ্ৰমণ প্ৰিয় হয় খেতিবাতি আদি এগ্ৰিকালচাৰেল সেক্টৰখনতো মানে তেওঁলোকে কেৰিয়াৰ গঢ়িবলৈ সক্ষম হোৱা দেখা যায় বা খেতিবাতিৰ লগতো তেওঁলোক জড়িত হোৱা দেখা যায় কৰ্কট ৰাশিটোৰ বিষয়ে আজিলৈ ইমানেই পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ পিছৰ ৰাশিটোৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ যদি হৰস্কোপ বা কুণ্ডলী দেখাব লগা থাকে তেনেহলে মোক যোগাযোগ কৰিব পাৰে বা মোৰ চেম্বাৰলৈ আপোনালোকে আহিব পাৰে আজিলৈ আহিছোঁ ধন্যবাদ